চাহ অসমৰ স্বাভিমান অৰ্থনীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ বিভিন্ন জিলাত থকা চাহ বাগানসমূহে ভাৰতত উৎপাদিত মুঠ চাহৰ 52% আৰু বিশ্বত উৎপাদিত চাহৰ 6% উৎপাদন কৰি আহিছে। বিশ্বত সবাতোকৈ বেছি চাহ উৎপাদন কৰে চীনে আৰু ইয়াৰ পিছতেই অসমে দ্বিতীয় স্থান লৈ চাহ উৎপাদন কৰি আহিছে। অসমৰ সাৰুৱা ভূমিত স্থাপন হোৱা চাহ উদ্যোগৰ লগত কলিকটীয়া বৃহৎ চাহ কোম্পানীসমূহক অসমৰ অৰ্থনীতি টনকিয়াল কৰা আৰু চাহ শ্ৰমিকৰ স্বাৰ্থত চৰকাৰৰ কৰণীয় নিশ্চয় আছে। কোম্পানীসমূহে উৎপাদিত চাহৰ কেৱল 50% চাহপাত নিলাম বজাৰৰ যোগেদি বিক্ৰী কৰা চাহৰ মূল্যই সমগ্ৰ অসমৰ চাহ প্ৰতিনিধিত্বমূলক মূল্য হ'ব নোৱাৰে। নিলাম কেন্দ্ৰৰ বাহিৰত কণ্ট্ৰেক্ট চেল, ষ্টক চেল আৰু প্ৰাইভেট চেলৰ যোগেদি 50% চাহ কোম্পানীসমূহে বিক্ৰী কৰে। তাৰ বিক্ৰীৰ স্বচ্ছ মূল্য নাথাকে। ফলত এই উদ্যোগসমূহে নিলাম কেন্দ্ৰলৈ প্ৰেৰণ কৰা অতি নিম্নমানৰ চাহহে যি মূল্য পায় সেই মূল্য বহু সময়ত উৎপাদিত মূল্যতকৈ কম হোৱাৰ বাবে উৎপাদন সংকট আহে বুলি কোম্পানীসমূহে প্ৰায়ে দেখুৱাই আহিছে। অসমত চাহ উদ্যোগ প্ৰায় 150 বছৰ পুৰণি। উৎপাদিত সামগ্ৰী বিক্ৰী মূল্যকে আদি কৰি তথ্যসমূহৰ স্বচ্ছতা এই সময়ছোৱাত দেখিবলৈ পোৱা হোৱা নাই। কোম্পানীসমূহৰ চনদপ্ৰাপ্ত পৰীক্ষকৰ দ্বাৰা পৰীক্ষিত হিচাপ পত্ৰসমূহৰ অধিকাংশ বাগানেই কোটি কোটি টকা লোকচান হোৱা দেখুৱাই অহাও দেখিবলৈ পোৱা গৈছে। বিগত প্ৰায় 30 বছৰ কালত কোম্পানীসমূহৰ উদ্ধৃত পত্ৰ কেৱল কোটি কোটি টকাৰ লোকচান দেখুৱাই অহাই নহয়, ইয়াৰ পাছতো কেনেকৈ বাগিচাসমূহ পৰিচালিত হৈ আহিছে সেয়া ৰহস্য। কোম্পানীসমূহৰ উদ্ধৃত পত্ৰৰ লোকচানৰ হিচাপ দেখুৱাই বোনাছৰ সময়ত আইনমতে দিবলগীয়া 8.30% নিম্নতম বোনাছ ঘোষণাৰে কোম্পানীসমূহে লোকচানত পৰা বুলি প্ৰতিষ্ঠা কৰে। কিন্তু নিয়োজিতসকলক সন্তুষ্ট কৰিবৰ বাবে অনুকম্পাৰ নামত আন 11.67% বোনাছ ঘোষণাৰে 20% বোনাছ দিয়া দেখুৱাই কৰ্মচাৰীসকলক আভুৱা ভাৰি আহিছে। কোম্পানী আইন অনুসৰি সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আয়ৰ 10ৰ পৰা 20% ধন সামাজিক ক্ষেত্ৰত ব্যয় কৰিব লাগে যদিও কোম্পানীসমূহে অসমৰ সামাজিক ক্ষেত্ৰত কোনো বলিষ্ঠ ভূমিকা প্ৰদৰ্শন কৰা আজিলৈকে দেখিবলৈ পোৱা হোৱা নাই। ই নিশ্চয় অতি পৰিতাপৰ কথা। বৃহৎ পুঁজিপতি চাহ কোম্পানীসমূহে চাহ উদ্যোগত নিয়োজিত প্ৰায় 20,000 কৰ্মচাৰী আৰু 10 লক্ষাধিক স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীক পণবন্দী কৰি শেহতীয়াকৈ লোকচানৰ নাটক ৰচনা কৰি অহা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। গুডৰিক, জেমছ ৱাৰেণ্টি কোম্পানীকে আদি কৰি প্ৰায় 20টা আৰু অধিক পুঁজিপতি চাহ কোম্পানীৰ অধীনত আছে প্ৰায় 765খন চাহ বাগিচা। এই চাহ বাগিচাসমূহত মুঠ উৎপাদন প্ৰায় 500 বিলিয়ন কেজি। এই বৃহৎ চাহ কোম্পানীসমূহে চাহপাত প্ৰতি কেজিৰ ন্যূনতম 400 টকাৰ পৰা 900 টকা পৰ্যন্ত আৰু CCT চাহপাত প্ৰতি কেজিত ন্যূনতম 150 টকাৰ পৰা 400 টকা পৰ্যন্ত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যক্তিগত খণ্ডত বিক্ৰী কৰি বছৰে 100 কোটি টকা মুনাফা আদায় কৰি আহিছে। কিন্তু কোম্পানীসমূহে গুৱাহাটীস্থ নিলাম কেন্দ্ৰলৈ অতি নিম্নমানৰ চাহ যোগান ধৰি উৎপাদনতকৈ ব্যয় বেছি হোৱা বুলি দেখুৱাই বাগান কৰ্তৃপক্ষসমূহে চাহ শ্ৰমিকসকলক সদায় প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। চৰকাৰে এইবোৰ দিশৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে বা কৰিব সেয়া আজিৰ দিনটোত লাখটকীয়া প্ৰশ্ন। কিয়নো এই যিবিলাক বৃহৎ কোম্পানীসমূহ পুঁজিপতি কোম্পানীসমূহে সদায় চৰকাৰৰ লগত হলিগলি কৰাৰ অভিযোগ আজিৰ নহয়, পুৰণা। কিন্তু কথা হ'ল যে শ্ৰমিকসকলে প্ৰাপ্য মূল্য পাবনে নাপায়। সেইদৰে ক্ষুদ্ৰ বা অতি ক্ষুদ্ৰ চাহ বাগিচাসমূহেও সদায় প্ৰবঞ্চনাৰ বলি হোৱাৰ কথা সময়ে সময়ে প্ৰকাশ পাই আহিছে। এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় নিশ্চয় আছে।